নমস্কাৰ বন্ধুসকল, মই ধ্ৰুৱ আৰু কৰ্মজীৱনৰ অন্যটো ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তিনিচুকীয়া জিনিছ কাৰ্লৰ পৰা পুনৰবাৰ এটা নতুন আৰু এটা খুব ধুনীয়া ভিডিঅ'লৈ। আৰু এতিয়া মোৰ সৈতে আছে এইফালে জিন্তু দা। নমস্কাৰ। বাকী কওক খবৰ? বাকী চব ঠিক আছে। আজি 10-12খন আছে গাড়ী। হয়, দেখাই দিয়া। ঠিক আছে। আৰু আছে গাড়ী আমাৰ ওচৰত। কালি পৰহি আকৌ নেক্সট দেখাই দিবা। জিন্তু আজি কিবা দুৰ্গা পূজা স্পেচিয়েল কিবা? দুৰ্গা পূজা আহক, আপোনালোকে স্পেচিয়েল গিফ্ট দিম। আপোনালোকে আহক, খালি গাড়ী পচন্দ কৰক, লওক, তাৰপিছত গিফ্টৰ কথা নাভাবিব, আমি কিবা এটা দিম আপোনালোকক ভাল। ঠিক আছে, গিফ্টটো আৰু ডিছকাউণ্টটো মেইন আৰু ন? ইউনিক গিফ্ট এটা দিম, ভাবিব নোৱাৰা গিফ্ট এটা। হয় নি? আচ্ছা, বঢ়িয়া, শুনি ভাল লাগিলে। তো আজি জিন্তু প্ৰথম ষ্টাৰ্টিং কোনৰ পৰা আৰম্ভ? প্ৰথম সৰু গাড়ী পৰাই দেখাই দিয়া। আচ্ছা, এইফালে আজি দেখুৱাই দিছোঁ কালেকশ্যন যথেষ্টখিনি আছে। তো আজি এইখনৰ পৰা আৰম্ভণি কৰিছোঁ। গ্ৰেণ্ড আইটেন নহয়, এইখনৰ পৰা দেখাই দিয়া। ৰেনাল্ট কুইড হয়, নিউ মডেল, নিউ শেপত আছে। টপ মডেল হয়, ক্লাইম্বাৰ। হয়, ক্লাইম্বাৰখন তো চাই লওক। কুইড ক্লাইম্বাৰ। আচ্ছা, তো চাই লওক ৰেনাল্ডৰ কুইড ক্লাইম্বাৰ। আজি প্ৰথমখন ভিডিঅ' হয় দেই, এইটো নিউ লুকছ হয়। যদিহে কোনোবাই বিচাৰি আছে, কেইটা নাই, আমি লগাই দিম এইকেইটা। আচ্ছা, হুইল কেপ লাগি যাব। তো চাই ল'ব পাৰে। যদিহে কোনোবাই ৰেনাল্ড কুইড ক্লাইম্বাৰ যদি বিচাৰি আছে, নিউ লুকছটো আপোনালোকে চাই ল'ব পাৰে। তো ধুনীয়াকৈ আপোনালোকে আহিব লাগিব। শেপতো আছে আমাৰ ওচৰত দুখন, কিন্তু এখন নিউ শেপ হয়। নিউ লুকছটো আপোনালোকে চাই ল'ব পাৰে। যদি আপোনালোকে বিচাৰিছে, ধুনীয়াকৈ আহক। আৰু কালাৰটো চাওক, খুব ধুনীয়া হৈছে। আৰু দেৰি নকৰিব, কাৰণ কুইড ক্লাইম্বাৰ এনেকুৱা কুইডবিলাক হয়। তো চাৰিওফালৰ পৰা 360 ভিউতে আপোনালোকক দেখুৱাই আছোঁ, চাই লওক। যদি কোনোবাই বিচাৰিছে ৰেনাল্ডৰ কুইড ক্লাইম্বাৰ, তেন্তে আহিব পাৰে খুব ধুনীয়াকৈ। আৰু আহি এইখন গাড়ী নিশ্চয় পচন্দ হ'ব আপোনালোকৰ। চাই মেলি আপোনালোকে লৈ যাব পাৰিব। ইণ্টাৰভিউটো আপোনালোকে চাই লওক, দেখুৱাই দিছোঁ, চাই লওক। ৱাও, চিট কভাৰ পৰা লৈ পিনে সকলোখিনি বহুত বেছি ধুনীয়া হৈ আছে। তো যদিহে কোনোবাই বিচাৰিছে, পুনৰবাৰ কৈছোঁ, আহক, দেৰি নকৰিব। আৰু নেক্সট কোনখন দেখুৱাব? 2021 আৰু দামটো হৈ গ'ল 220। 220 তো চাই লওক। 2,20,000 আৰু 2020 লৈ যাব। 2020 লাষ্টৰ নেগোচিয়েবল হ'ব কিবা। আচ্ছা, তো গম পালে, আহক ধুনীয়াকৈ। আৰু নেক্সট কোনখন দেখুৱাব? নেক্সট এখন আছে গ্ৰেণ্ড আইটেন 2014। হয়, 14 এনেকুৱা হ'ব। টপ মডেল 31,000 চলিছে অকল। মাত্ৰ অৰিজিনেল পেইণ্টত আছে, অৰিজিনেল টায়াৰ লাগি আছে। আচ্ছা, তো চাই ল'ব পাৰে। এলয় হুইল আপোনালোকে এখন টপ মডেলখন? হয়, টপ মডেল। আস্থা নেকি? আস্থা হয়, আস্থা অপচনেল হয়। পুছ বুটাম পাব, চব পাব ইয়াত, সকলোখিনি পাই যাব। তো চাই ল'ব পাৰে। যদি কোনোবাই গ্ৰেণ্ড আইটেন যদি বিচাৰি আছে টপ মডেল, ইফালে এলয় হুইলৰ সৈতে আপোনালোকে এখন গাড়ী পাই যাব। টপ গিয়াৰ চিট কভাৰ লগোৱা আছে। আচ্ছা, তো চাই ল'ব পাৰে। ইণ্টাৰভিউটো আপোনালোকে চাই লওক। ষ্টিয়াৰিং কণ্ট্ৰল, 4টা পাৱাৰ উইণ্ডো, সকলোখিনি পাই যাব। আৰু বঢ়িয়া হৈছে, ইণ্টাৰভিউ বহুত ধুনীয়া হৈ আছে। ধূলিপা হয়। এইখন কিমান আহিছে চিন্তা? এখন 310। 310 কোন চনৰ হয় বুলি ক'লে? এখন 13 লাষ্টৰ হয়। 13 লাষ্টৰ। তো চাই ল'ব পাৰে। টপ মডেল 31,000 অকল চলিছে। ৰেকৰ্ড চেক কৰি ল'ব, তাৰপিছত আহিব। হয়, তো চাই ল'ব পাৰে। ৰেকৰ্ড চেক কৰি লওক আপোনালোকে। পিছফালে বেক ৱাইপাৰৰ পৰা লৈ পিনে সকলোখিনি আপোনালোকে পাই যাব, যিহেতু টপ মডেল হয়। 1.2 আস্থা। এইখন 3,10,000। হয়, নেগোচিয়েবল কিবা এটা হৈ যাব। নেগোচিয়েবল হৈ যাব, কিবা এটা মিলাই দিম। কিবা এটা মিলাই দিয়া হ'ব। 1 লাখ মান ডাউন পে'মেণ্ট দিব পাৰিব, লৈ যাব। এখনো ফাইনেন্স হৈ যাব। আচ্ছা, আৰু নেক্সট এইখন আছে 2018 ZLX পাৱাৰ প্লাছ। আচ্ছা, BS4 হয়। হয়, তো এইখনো চাই ল'ব পাৰে। যদি কোনোবাই বিচাৰি ZLX হয় এখন। ZLX পাৱাৰ প্লাছ তো চাই ল'ব পাৰে। যদি কোনোবাই বলেৰো বিচাৰি আছে, আৰু বলেৰো যদি কাষ্টমাৰ বহুত আৰু আহি থাকে গৈ থাকে বলেৰো, তো তেওঁলোকক যিসকলে আচলতে বিচাৰি আছে বলেৰোতে, তেওঁলোকৰ কাৰণে এখন খুব ধুনীয়া চইচ হ'ব পাৰে। যদি কোনোবাই বলেৰো বিচাৰি আছে, আৰু সেইসকলে আহি পিনি দেৰি নকৰিব, কাৰণ নাম্বাৰটো ধুনীয়া 855। হয়, 855 তো চাই ল'ব পাৰে। এইফালে চাওক, নম্বৰটো বহুত ধুনীয়া হৈ আছে। 855 হয়। এইখনৰ দাম বেছি নহয়, 530। 5,30,000। এখন কোন চনৰ চিন্তা? এখন 18 হয়, ZLX পাৱাৰ প্লাছ। আচ্ছা, তো গম পালে 2018 ZLX পাৱাৰ প্লাছ। বঢ়িয়া। আৰু নেক্সট এখন আছে 2000 হয়, 2016 হয়। হয়, আপোনাৰ W4 হয় এখন। হয়, এইফালে এখনো ভাল হৈ আছে গাড়ী, চাই লওক। হয়, এইখন চাৰিফালৰ পৰা আপোনালোকক দেখুৱাই দিছোঁ, চাই লওক। এনেকুৱা এখন ধুনীয়া গাড়ী, আৰু চাৰিফালৰ পৰা আপোনালোকক দেখুৱাই দিছোঁ যাতে কোনো ধৰণৰ কনফিউজন থাকি নাযায়। XUV 500 আৰু বহুত বেছি ধুনীয়া হৈ আছে গাড়ীখন, চলাবলৈ ধুনীয়া। ইণ্টেৰিয়ৰটো বহুত ধুনীয়া হৈ আছে। তো যদিহে কোনোবাই বিচাৰি আছে, আহক, আহি পিনি এইখন আপোনালোকে লৈ যাব পাৰিব। এখন কোন চনৰ হৈছিলে চিন্তা? এখন 2016 লাষ্টৰ হয়। 2016 লাষ্টৰ। নিউ শেপত আছে দেই, এখন অল্ড লুকছটো নহয়। অল্ড লুকছটো নহয়, সেইটোৱে কৈছোঁ, অল্ড লুকছটো নহয়। লাইটখিনি বেলেগ থাকে। হয়, নিউ লুকছটো আপোনালোকে চাই ল'ব পাৰে। কম ফিনিচিঙত বহুত বেছি ধুনীয়া হৈ আছে। এখনো বেছি দাম নহয়, 440,000 হয়। তো চাই ল'ব পাৰে। 4,40,000 আপোনালোকে তিনিচুকীয়া জিন্তুছ কাৰ্লৰ পৰা এই গাড়ীখন লৈ যাব পাৰিব, XUV 500। তো যদিহে কোনোবাই বিচাৰি আছে, আহক। 4,40,000 টকা। পুনৰবাৰ কৈছোঁ, এটা বেষ্ট ৰেট হয় XUV 500 বুলি ক'লে। তো ধুনীয়াকৈ আপোনালোকে আহি এইখনো লৈ যাব পাৰিব তিনিচুকীয়া জিন্তুছ কাৰ্লৰ পৰা। দেৰি নকৰিব, কাৰণ এনেকুৱা ধৰণৰ ষ্টক, পুনৰবাৰ কৈছোঁ, বেছি দিনলৈকে জিন্তুছ কাৰ্লত নাথাকে। আৰু নেক্সট এইখন আপোনাৰ আণ্ডাৰ 1 লাখ। হয়, চেণ্ট্ৰ জিং হয়, টপ মডেল। হয়, তো চাই ল'ব ব্লেক বিউটি, চাই লওক।
এখন লৈ এখনো বহুত ধুনীয়া হৈ আছে 1 লাখ টকা লাগে কিবা এটা চাই দিম ট্ৰান্সফাৰ কৰি দিম আচ্ছা সকলোখিনি ডকুমেন্টেশন কৰি মেলি দিয়া হ'ব আন্ডাৰ 1 লাখত আপোনালোকে এখন চেণ্টাৰ পাই যাব যদি কোনোবা অকণমান মডিফিকেশ্যনো কৰি লওঁ বুলি ভাবে তো ধুনীয়াকৈ আপোনালোকে সেইখিনি কৰি ল'ব পাৰিব বহুত বেছি ধুনীয়া আছে ব্লেক কালাৰত যদি কোনোবাই বিচাৰি আছে আহক দেৰি নকৰিব আৰু নেক্সট কোনখন নেক্সট এখন Honda Accent নিউ শেপত আছে হয় Accent আমাৰ ওচৰত 4খন মান আছে এই দুখন আজি আহিছে মানে নতুন আচ্ছা হয় হয় এখন 2019 ৰ হয় 2019 ৰ নিউ লুকস টু লাইট অকণমান ডিফাৰেন্স আছে তো চাই ল'ব পাৰে যদি কোনোবাই নিউ লুকছত যদি এক্সচেঞ্জ যদি বিচাৰি আছে তেন্তে লাইটটো দেখিলে অকণমান বুজা যায় যদি কোনোবাই তেনেকুৱা নতুন লাইক কণ্ডিশ্যনত যদি বিচাৰি আছে আহিব পাৰে আৰু নিউ লুকছত আপোনালোকে এখন Hyundai Accent লৈ যাব পাৰিব এখন কিমান আহিছে চিন্তা এখন বেছি নহয় 3.5 লাখ 3,50,000 তো চাই ল'ব ভিডিও চাই আহক 10 ডাইৰেক্ট ডিসকাউন্ট 10,000 ডাইৰেক্ট ডিসকাউন্ট তো চাই ল'ব পাৰে 10,000 ডাইৰেক্ট ডিসকাউন্ট হৈ যাব যদি কোনোবাই 1 লাখ মান দিলে ডিপি ওলাই যাব এখন ভিডিওটো দেখাই দিয়া পায় ইণ্ডিয়াটো আপোনালোকে চাই লওক স্ট্যান্ড কন্ট্ৰোলৰ পৰা লৈ কিনে মিউজিক সিস্টেম সব কোম্পানী ফিটেড আছে আচ্ছা চাই ল'ব পাৰে ইণ্ডিয়াটো চাওক সিট কভাৰ খুব ধুনীয়া হৈ আছে ইণ্ডিয়াৰ আপোনালোকে চাই ল'ব পাৰে যদি কোনোবাই বিচাৰিছে আহক সকলোখিনি আপোনালোকে পাই যাব আৰু দাম এটা খুব ধুনীয়া 3,50,000 যেটো নেগোচিয়েবল হৈ যাব মানে 10,000 টকা ডাইৰেক্ট ডিসকাউন্ট আৰু নেক্সট আছে এখন Accent দেখাই দিয়া এখনো কম চলিছে হয় এখন 16 হয় 2016 আচ্ছা এখন নিউ লুক হয় এখন অল লুক তাৰ বেক সাইডটো দেখাই দিয়া বা ইয়াৰ বেক সাইডটো আপোনালোকে দেখুৱাই দিছো ইয়াৰ বেক সাইডটো চালে আসলে বুজা যায় 300 ৰেজিষ্ট্ৰেচনৰ Hyundai Accent এখন আপোনালোকে দেখুৱালো আৰু ইয়াৰ অল লুকসটো আপোনালোকে চাই ল'ব পাৰে এখন কোন চনৰ জিন্দা এখন 16 হয় 2016 হয় এখনো বেছি দাম লগা নাই আমি 3,20,000 গাড়ী বহুত ধুনীয়া অৰিজিনাল টায়াৰ লাগি আছে একদম কম চলিছে গাড়ী হয় তো চাই ল'ব পাৰে যদি কোনোবাই বিচাৰি আছে অল লুকসটো Hyundai Accent তেন্তে এখনো আপোনালোকে আহিবিন লৈ যাব পাৰিব 3,20,000 300 জিন্টুস কাউলৰ পৰা আপোনালোকে এখন Hyundai Accent মানে সিডান ভেৰিয়েণ্টৰ এখন খুব ধুনীয়া গাড়ী লৈ যাব পাৰিব তো দেৰি নকৰিব সোনকাল আহক আৰু আহি পিনি এখন মন পছন্দৰ Accent লৈ যাওক আৰু নেক্সট কোনখন দেখুৱাব নেক্সট এখন Alto 800 আছে 2015 হয় এখনো বহুত ধুনীয়া হৈ আছে গাড়ী বেছি নহয় 2,20,000 টকা 2,20,000 LXI আচ্ছা তো চাই ল'ব পাৰে 2,20,000 অৰিজিনাল পেণ্টতে আছে এখন Alto LXI মানে Alto 800 আসলে বহুত বেছি ডিমান্ড থাকে তো এখন 2,20,000 ক'লে 2,20,000 তে এটা বেস্ট ৰেট হয় যেহেতু তো ধুনীয়াকৈ আহি পিনি আপোনালোকে এখনো লৈ যাব পাৰিব জিন্টুস কাউলৰ পৰা আৰু গাড়ী চাওক কণ্ডিশ্যন আপোনালোকে চাই লওক চাই পাব বহুত বেছি এনেকুৱা আমাৰ লগত 3খন আছে ইয়াত এতিয়া দেখিছা সব ফালে কাম কৰি আছে লগাব জেগা নাই বেছি গাড়ী আপোনাৰ আমাৰ ওচৰত নতুন ষ্টক আছে Hyundai Venue আছে Alto K10 আছে অল লুক নিউ লুক দুইটা পাব তাৰ পিছত আপোনাৰ Nissan Magnite আছে কালি আহিছে এখনো 2023 মডেল হয় এইখিনি সব গাড়ী নেক্সট ভিডিও দেখাই দিম মানে এতিয়া লগাবলৈ জেগা নাই মানে ইয়াত কাম হৈ আছে এবাৰ দেখাই দিব লাগিলে হয় 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 তাকে তো যদি কোনোবাই বিচাৰিছে আহক দেৰি নকৰিব এনেকুৱা ধৰণৰ নিউ আপডেট সমূহ পাই থাকিবলৈ আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰিব লাগিব আৰু কাষতে লাগি থকা বেল আইকন দবাই অল কৰি দিব আৰু নেক্সট চিন্তা এখন 2013 i10 হয় স্পৰ্টছ টপ মডেল হয় হয় এখনো বেছি দাম নহয় 2 লাখ টকা হয় তো চাই লওক টপ মডেল হয় তো চাই ল'ব পাৰে 2013 ৰ i10 আপোনালোক দি থকা আছে তোমাৰ ভিডিও চাই আহক ডাইৰেক্ট 190 দি দিম ইনক্লুডিং ডকুমেন্টস ডিসকাউন্ট ডাইৰেক্ট 10,000 তো চাই ল'ব পাৰে 1,90,000 ইফালে আপোনালোকক দেখুৱাই আছো Hyundai i10 আৰু এই গাড়ীখন আসলে যেটো ডিমান্ড বহুত বেছি ডিমান্ড মানে কি ৰিসেল ভ্যালু বহুত থাকে আৰু কাস্টমাৰে বহুত বিচাৰি আহে আৰু গোটেইটা টায়াৰ নতুন 90% আছে টায়াৰ আচ্ছা তো চাই ল'ব পাৰে যদি কোনোবা বিচাৰি আছে i10 এইখন গাড়ী আপোনালোকে লৈ যাব পাৰিব আৰু ডিমান্ড আসলে ডিমান্ড সব গাড়ী নাথাকে সেইকাৰণে কৈ দিওঁ যে কেইখনমান পাৰ্টিকুলাৰ গাড়ী আছে যিখন আসলে ডিমান্ড বহুত থাকে নিউ শেপত হয় অল শেপটো নহয় হয় তো ধুনীয়াকৈ আপোনালোকে এইখনো আহি পিনি লৈ যাব পাৰিব হয় গাড়ী কালি পৰখি দেখাই দিম এতিয়া 9-10 খন হৈ গল গাড়ী হয় আৰু ৰাখিবলৈ জেগা নাই দেখিছে কাম হৈ আছে গাড়ী হয় 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 তো হেটোৰ কথা আপডেট পাই থাকিব আপোনালোকে টেনচন নলব হয় আৰু পূজা আগতে আহক আমাৰ ওচৰত কিবা এটা ইউনিক গিফট আপোনালোকক দিম মানে ইউনিক গিফট এটা দিয়া হ'ব আৰু আপোনালোকক এটা লটাৰী খেলৰ যেটো কথা কৈছে হেটো আমি কৈ দিব লাগিব হয় তো যদি এই ভিডিওটো ভাল লাগিলে লাইক কমেন্ট এণ্ড শ্বেয়াৰ কৰিব নাপাব আৰু দেখিছে দিন প্ৰতিদিনে আপোনালোকৰ মৰম আৰু আশীৰ্বাদত এই ধৰণে ষ্টক আহি আছে 3-4 দিনৰ মূৰত 8খন 10খনকে তো এইদৰে আপোনালোকে মৰম দি যাব জিন্টুস কাউলক যিদৰে আহিবলগীয়া আগৰ দিনবিলাকত আপোনালোকে দি আছে তো এইদৰে আহিবলগীয়া দিনবিলাকত এইদৰে মৰমখিনি দি যাব বুলি তাৰে কামনাৰে আজিলৈ আহিছো ধন্যবাদ জয় অসম